Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আমাৰো আচলতে ভালেই বৰ্তমানলৈকে আৰু যিহে নেৰানেপেৰা বৰষুণ এবাৰ দিলে এৰাৰ নামেই নোলোৱা হ'ল। আপোনালোকৰ ফালে কেনেকুৱা জনাবচোন কমেণ্ট কৰি। আমাৰ তেজপুৰ জামুগুৰি পিনে বিৰাটেই বৰষুণ আচলতে। যোৱা সোমবাৰৰ পৰাই ছোৱালীহঁতৰ স্কুল আচলতে 7:30 পৰা আৰম্ভ হ'ল আৰু আৰম্ভ হোৱাৰ লগে লগেই বৰষুণ দিয়াও আৰম্ভ হৈ গ'ল। ইমান পেনপেনীয়া বতৰ একদম ভাল নালাগে। আপোনালোকে বাৰু ভাল পায়নে জনাবচোন। এতিয়া আচলতে মই আবেলিৰ পৰা আজি ব্লগটো আৰম্ভ কৰিছোঁ। আজি আচলতে বাৰ বুলি ক'লে 3 জুন আজি আৰু বহুত দিনৰ মূৰত আচলতে ব্লগ এটা আৰম্ভ কৰিছোঁ। নাজানো কিমানখিনি আপোনালোকক দেখুৱাব পাৰিম। আচলতে আমি এতিয়া আজি বৰতীয়া ভাত আচলতে খাই থকা হৈছে। আমাৰ আচলতে পৰিয়ালৰে আচলতে বংশৰ এজনী আইতা ঢুকাল আৰু তেওঁ ঢুকুৱা আজি 5 দিন হ'ল। গতিকে আমি বইল খানা খাই আছোঁ আৰু কালি আচলতে মগু দালিৰ এটা বৰ ধুনীয়া ৰেচিপি বনাইছিলোঁ, বইল ৰেচিপি। আৰু কালি মই আচলতে ভিডিঅ' নকৰিলোঁ, কিন্তু পিছত এইকেইদিনত যদি আকৌ বনাওঁ সেইটো আপোনালোকক নিশ্চয় এবাৰ দেখুৱাম আৰু আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰিব। তেতিয়াহ'লে আজি এতিয়া ব্লগটো আৰম্ভ কৰি লৈছোঁ সন্ধিয়াৰ আগে আগে। আচলতে এতিয়া 6টা বাজিবৰে হৈছে আৰু ছোৱালীক অকণমান দেউতাকে ফুৰাবলৈ লৈ গৈছে ৰাস্তাই আৰু ময়ো এতিয়া অলপ পিছতে ভাত পাতি দিম আৰু বৰতীয়া ভাত যেতিয়া অকণ সোনকালে খালে ভাল হয়। আৰু দিনতো তেনেকৈ যিহেতু ভাত খোৱা নহয়, ৰুটি চাহ এয়াই খুৱাই থকা হৈছে। আকৌ বুট বইল কৰি খাওঁ এনেকৈ আলু বিলাহী চিলাহী দি। আপোনালোকৰ পিনে কেনেদৰে খায় জনাবচোন। তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ আজি আচলতে মিস্ত্ৰী নাহিলে, আজি সোমবাৰ হয়। আজি সিহঁত নাহিলে জানো কিবা কাম ওলাল চাগে আৰু কাইলৈ চাগে আহিব। গতিকে কাইলৈও অলপ দেখুৱাম আপোনালোকক। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ কেনেকুৱা লাগিছে। তেনেহ'লে চাওকচোন ভিডিঅ'টো। দেহা এতিয়া আহি গ'ল, দেউতাকৰ লগত ফুৰিবলৈ গৈছিলে ন? ক'লৈ গৈছিল? ক'লে? ৰাস্তাত নহয়, বাইকত গৈছিলে? বাইকত ওপৰ দলংখন। অঁ, দলং চাই আহিলে। এইয়া এতিয়া হোমৱৰ্ক কৰিব ন? বতৰ বেয়া যে বিলাহী নাছিল, এয়া বিলাহী আনিলে আমাৰ জামুগুৰিৰ পৰাই। এয়া 40 টকা কিলো লৈছে আৰু আজি এয়া ফ্ৰেছ দৌ ভঙা আচলতে বজাৰ এখন পায় এওঁ অফিচলৈ যোৱাৰ বাটতে, তাৰপৰা আহোঁতে লৈ আহিছে। এয়া জিকা বোলে 15 টকা কিলো আৰু নেমু এয়া ধুনীয়া ফ্ৰেছ নেমু। আচলতে এয়া বহুত ধুনীয়া নেমুখিনি আৰু এইখিনি বিলাহীও ভাল। আৰু এতিয়া বতৰ যিহেতু বেয়া, অলপ শাক পাচলিৰ দামো বাঢ়িছে। আপোনালোকৰ পিনে কেনেকুৱা হৈছে জনাবচোন। এইয়া এতিয়া আমাৰ ছোৱালীক অকণমান পঢ়াই লওঁ, হোমৱৰ্ক কেইটামান আছে কৰাই লওঁ জল্দি। দেহা এতিয়া আহি গ'ল হোমৱৰ্ক কৰিবলৈ। আপোনালোকক অলপ দেখুৱাই দিম তাই আচলতে কপিকেইখন। এইয়া এইয়া 1 দেখাইছে, এইপিনে 2 এয়া 3 ৰ'বা চাওঁ। এয়া চব শুদ্ধ চিন দিছে বাৰু, পাৰিছেগৈ লাহে লাহে। এয়া 4, আজি এয়া হোমৱৰ্কত 5 দিছে আৰু আছে হোমৱৰ্ক। তেতিয়াহ'লে এইখিনি পটাপট কৰি লওঁ ন? দি চাটনি বনাই থৈছোঁ আৰু সেয়া চাটনি আৰু বইল দালি খাই যে কি মজা লাগে, আপোনালোকে ভাল পাই চাগে নিশ্চয়। এয়া আকৌ মই অমিতা দিবলৈ পাহৰিয়ে গৈছিলোঁ। দেউতাই আচলতে অমিতা কেইডোখৰ কাটি থৈছিল আৰু সেয়াও মই দালিত দি দিম। এইয়া মোৰ এতিয়া দালি বহাই হৈ গ'ল আৰু এতিয়া মই চাউলখিনি ধুই চাউলখিনিও বহাই দিম। আৰু আনফালে ছোৱালীক অকণমান দেউতাকে পঢ়াই দিছে। তাই আকৌ কিতাপখনো পঢ়িবলৈ পাহৰি নাযায়, মানে সেইখন পঢ়িবই। তাই হোমৱৰ্ক কৰি আচলতে পঢ়ে আৰু তাৰে ৰাইমছখিনি দেউতাকে অকণমান পঢ়াই দিবলৈ কৈছোঁ। সেইকাৰণে অকণমান সময় পঢ়ি লয়। খুব বেছি সময় নপঢ়াওঁ আচলতে, আধা ঘণ্টামানহে তাইক পঢ়াওঁ, হোমৱৰ্ক এটা কৰাওঁ। কাৰণ যিহেতু সৰু হৈ আছে, বেছি প্ৰেছাৰ দিব নালাগে ল'ৰা ছোৱালীক। সেইকাৰণে যিকণ মন কৰে তাই পঢ়ে আৰু এয়া মই কুকাৰত চাউলখিনি ধুই
বহাই দিওঁ। এতিয়া আমাৰ দেহাই বাটাৰফ্লাই আঁকি আছে। এয়া দেউতাকে দেখুৱাই আঁকি দিছে, তাই কালাৰ কৰিলে আৰু এতিয়া নিজে আঁকি আছে। এয়া কালাৰ পেঞ্চিল লৈ তলতে বহি গৈছে একেবাৰে। চাওঁ বিনে চাওঁ, এইজনী আঁকা ধুনীয়াকৈ আঁকে, ধুনীয়া। আৰু মোৰো এতিয়া ভাত পাতি দিলোঁ। আচলতে ভাত হৈয়ে যাব এতিয়া। বইল ভাত আৰু কিমাননো সময় লাগে, অলপ সময়তে হৈ যায়। তেনেহ'লে ব্লগটো শেষলৈকে চাই থাকক। এতিয়া বাটাৰফ্লাই আঁকিলে, ধুনীয়া। হেল্ল' এভৰিৱান, আজি হৈছে নেক্সট ডে'। কালি আৰু ৰাতি ভিডিঅ' নকৰিলোঁ, ভাত খাই যিহেতু শুয়ে থাকিলোঁ, কিনো ভিডিঅ' বনাম। আজি এতিয়া ৰাতিপুৱা আচলতে কাম কৰিব নোৱাৰি গ'ল মোৰ। ছোৱালীও 7:30 স্কুললৈ গ'ল আৰু মই ৰাতিপুৱা আচলতে বুটৰ ঘুগুনি বনাইছিলোঁ বইল, তেওঁলোকক অলপ দেখুৱাইছিলোঁ। আৰু এতিয়া ৰুটি মাৰি থোৱা আছে যিহেতু, শুকান ৰুটি কেইটামান কৰি লওঁ আৰু গাখীৰৰ চাহ একাপো লগতে বনাই লওঁ। আৰু আমাৰ আজি মিস্ত্ৰীও আহিছে, আপোনালোকক দেখুৱাম কিমানখিনি কাম আগবাঢ়িছে আজি ঘৰৰ। গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ চাইছে আপোনালোকে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বল। আমাৰ ব্ৰেকফাষ্ট খাই হৈ গ'ল। এতিয়া মই মিস্ত্ৰীৰ কাৰণে চাহ বনাই আছোঁ। সিহঁতৰ আজি 10জন আহিছে। কাঠৰো মিস্ত্ৰী আহিছে 4জন আৰু বাকী কেইজন পকা মিস্ত্ৰী। গতিকে চাহকণ দি লওঁ বলক। মিস্ত্ৰীক মই চাহ দি আহি গ'লোঁ আৰু এয়া মই মেচিনত আচলতে কাপোৰ ধুবলৈ দিছিলোঁ। এয়া মোৰ কাপোৰ ধোৱাও হৈ গ'ল আৰু কাপোৰখিনি মই বাল্টিঙত ভালকৈ ভৰাই লৈছোঁ। আৰু তেনেকুৱাতে আমাৰ ছোৱালীও স্কুলৰ পৰা আহি গ'ল। এয়া ধুনু দাদাকে তাইক থৈ গ'ল টমটমত। আজিকালি মই নাযাওঁ আৰু টমটমতে দি দিছোঁ। এয়া ব'লক এতিয়া তেতিয়াহ'লে মই এয়া একেবাৰে ছাদত দেখুৱাইছোঁ আপোনালোকক মোৰ ফুলনি বাগিচাখন। ফুলনি বাগিচা মানে এইখিনি আচলতে তলত আছিল আগতে, আৰু ঘৰ বনোৱাৰ পিছত ওপৰলৈ লৈ আহিলোঁ। আৰু এয়া দেখিছেনে, বৰষুণৰ বতৰত ফুলখিনি একেবাৰে প্ৰাণ পাই উঠিছে। আৰু যিহে গৰম দিছিলে, গোটেইখিনি ফুল শুকাই লেৰেলি গৈছিলে। আৰু মই সিদিনা অলপ সময় পাই শুকান পাতবোৰ চাফা কৰি দিলোঁ আৰু এতিয়া নতুন কুঁহি পাত ওলাইছে। তেতিয়াহ'লে আপোনালোকেও চাই লওক মোৰ ফুলনি বাগিচাখন। এয়া মই এতিয়া ছোৱালীক কাপোৰ কানি সলাই আচলতে আমি দুইজনী চাবলৈ আহিলোঁ। আৰু এয়া ছোৱালীক দেখিছেনে, তাই মোক সহায় কৰি দিছে, ক্লিপ দি আছে। মই কাপোৰ মেলি গৈছোঁ আৰু তাইক ক্লিপ উলিয়াই দি আছে। এনেদৰে সৰু সৰু কামবোৰ যেতিয়া মাকৰ লগত ল'ৰা ছোৱালীয়ে কৰি দিয়ে, তেতিয়া মনটো এনেই ভাল লাগি যায়। আৰু সিহঁতেও আচলতে আমাক দেখি শিকে আৰু কৰিবলৈও বিচাৰে। আৰু ময়ো ছোৱালীক সেইবোৰ কৰিবলৈ দিওঁ, কাৰণ তেতিয়াহে তাই ডাঙৰ হ'লে চব কামেই কৰিবলৈ আগ্ৰহী হ'ব। এয়া তেতিয়াহ'লে মই কাপোৰখিনি মেলি লওঁ। বৰষুণকৈ আজি ৰ'দটো বহুত দিনৰ মূৰতে ওলাইছে আৰু মই সেইকাৰণে কাপোৰকেইটা ধুই দিলোঁ। আৰু মই ৰ'দ বতৰত একেদিনে আচলতে কাপোৰবোৰ শুকাই গ'লে ভাল পাওঁ। আৰু অলপ সেমেকি যেতিয়া বতৰ বেয়া হৈ থাকে আৰু সেইবোৰ সামৰা আকৌ অনা এইবোৰ কৰি থকাটো মই বিৰাট টান পাওঁ আচলতে। আৰু ৰ'দ দিলে মোৰ মনটো এনেও ভাল লাগি যায়। কিছুমানে পিছে গৰম বেয়াও পায় বাৰু।
এয়া আমাৰ এতিয়া মিস্ত্ৰীয়ে পুৰা জোৰদাৰকৈ কাম কৰি আছে। এয়া আমাৰ আচলতে খিৰিকীৰ ফ্ৰেম লগাইছে আৰু এটা ছাইড কমপ্লিট কৰি আছে। চব পিনে আচলতে লাগি গৈছে আৰু এটা ছাইড বুলি নহয় আৰু এয়া ফ্ৰেমো বনাই আছে কাঠৰ মিস্ত্ৰীয়ে আৰু পকা মিস্ত্ৰীয়ে পকাৰ কামখিনি কৰি আছে। আপোনালোককো অলপ অলপ দেখুৱাই দিলোঁ ঘৰৰ কামবোৰ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এনেদৰেই মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই যাব আৰু কিছু আপোনালোকক দেখুৱাইছোঁ। আজিৰ ভিডিঅ'টো অলপ দীঘলীয়াকৈ দিছোঁ আৰু শেষত আপোনালোকে জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম নতুন এটা ব্লগত। তেতিয়ালৈকে হাঁহি থাকিব আৰু সুস্থ থাকিব।